bala doda gom pongasu pahma Hello, Mr. Kam kumpas tu ngo supak ponsait office gupam na lendong hodok ngoluk ponsait office tek aminam pup telai gang ponsait amta hodok tolo siro ngoluk Bosundhara 2.0 Bosundhara dok legang siro ngoluk gang hoba ko patidu hodok gang hoba dok ngoluk Lokhimpur Raja Chakra bikhya বাইদেউ বুচিন গিয়ে আৰু লাট মণ্ডল গিয়ে আৰু ngoluk পঞ্চায়ত দি কৰ্মচাৰী দুজি হেড বুচিন গিয়ে hodok ngo মিচিং নাগামা নলক ngo গপুং গেলা বসুন্ধৰা 2.0 de kapan ageram gerpai ji ada monol kolop ngoluk sokro bikha baidok SDC baidok kolok ngolak ngom nol kolop tan moi hodok mising degam kalutok so kapolai acho supangol baidem borchunam ager tarang gerpoe katok supangolo bork sudubong ngoluk dholamiri ward member onire chuk আপোনালোকে গমে পাই আমি মিশন বসুন্ধৰা 2 যেটো 14 নৱেম্বৰ যোৱা মাহৰ 14 নৱেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লঞ্চ কৰিছিলে পত্ৰত মই প্ৰথমে গোটেই ছাৰ্ভিচকেইটা গাই যাওঁ তাৰপিছত এটা ছাৰ্ভিচ ডেছক্ৰাইব কৰি দিম আৰু আপোনালোকৰ তাৰপিছত কিবা ডাউট যদি সুধিব লগা থাকে সুধিব পাৰে আমাৰ প্ৰথম ছাৰ্ভেতে এতিয়া ড্ৰোন ছাৰ্ভে হ'ব ড্ৰোন ছাৰ্ভেটো মই থুলমূলকৈ কৈ দিওঁ আপোনালোকক যিটো আমাৰ অলৰেডি মেপ বনাই লৈ গ'ল ইয়াৰ পৰা গাঁও ৱাইজ ইয়াতে 11খন গাঁও আছে বুলি কৈছে তেলাহী পঞ্চায়তৰ অন্তৰ্গত 11খন গাঁৱৰ অলৰেডি মেপ বনাই থোৱা আছে মানে বাউণ্ডেৰী ড্ৰোন ছাৰ্ভে কৰি তাৰ ফটো ল'ব এক্সেক্টলি ফটো লৈ পিনি য'ত মানে ধৰক বাৰীৰ মানে পথাৰৰ আলিবোৰ যোনটো স্পষ্টকৈ ওলাই আছে সেইবোৰটো অট'মেটিক লৈ ল'ব ধুনীয়াকৈ ল'ব আৰু তাৰপিছত মেপত বহাব কম্পিউটাৰত কৰিম আমি ফটো লৈ সেই মেপত বহাই দিব কিন্তু যোনবোৰ ক্লিয়াৰ কাট হৈ আছে বাউণ্ডেৰী তাত একো প্ৰব্লেম নাই য'ত বহুত ঘনকৈ গছ গছনি আছে তাতো ড্ৰোনে দেখা নাপাব ন পাৰ কৰি যাব নোৱাৰিব তো সেইখিনিত আকৌ আমি DGPS ছাৰ্ভে কৰিম সেইটো আকৌ বেলেগ ধৰণৰ ছাৰ্ভে কৰিম অকল সেইবোৰ এৰিয়াৰ কাৰণে তাৰো একিউৰেচি বহুত হাই চেইন ছাৰ্ভেতকৈতো বহুত হাই একিউৰেচি তাৰপিছত আমাৰ এইটো যোনটো হেৰিডিটেৰী জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে দখল কৰি থকাৰ ভূমিৰ পত্ৰ ট্ৰাইবেল কমিউনিটিৰ কাৰণে আপ টু 50 বিঘা আপোনালোকৰ দখলত থকা আপ টু 50 বিঘাৰলৈকে ভূমিৰ পট্টা বা প্ৰপাৰ্টি কাৰ্ড দিয়া হ'ব ছাৰ্ভে কমপ্লিট হৈ যোৱাৰ পাছত 2019 ভূমি নীতিৰ মতে এজন ৰুৰেল এৰিয়াত গ্ৰাম্যাঞ্চলত এজন মানুহে মানে ঘৰ বাৰীৰ কাৰণে 1 বিঘা আৰু খেতি মাটিৰ কাৰণে 7 বিঘাহে মাটি আবণ্টন পাব পাৰে মেক্সিমাম মানে 1+7 টোটেল 8 বিঘাহে কিন্তু এতিয়া আমাৰ কেবিনেট ডিচিশ্যন লৈ সেইটো চেঞ্জ কৰি জাষ্ট ট্ৰাইবেল কমিউনিটিৰ কাৰণে জনজাতীয় সম্প্ৰদায়ৰ লোকৰ কাৰণে 50 বিঘালে সেইটো আমাক ৰিলেক্সেশ্যন দিছে কিন্তু ইয়াত এটা 50 বিঘা আপোনালোকৰ দখলত 3টা পুৰুষে মাটিটো দখলত ৰাখিব লাগিব গাঁও বহাই সেইটো গাঁও প্ৰধানে চাৰ্টিফাই কৰি দিব কোনো বিবাদ নোহোৱা 3টা পুৰুষ এটা জেনেৰেশ্যন 25 বছৰকৈ ধৰা হৈছে চ' 3টা জেনেৰেশ্যন 75 ইয়াৰ্ছ একো বিবাদ নোহোৱাকৈ যদি আপোনালোকে সেই 50 বিঘা ঠাই আছে আপোনাৰ নামত ডিটেইল ছাৰ্ভে হৈ যোৱাৰ পাছত সেই 50 বিঘা অন্তৰ্ভুক্ত কৰা হ'ব ইয়ালৈকে ক্লিয়াৰ আছে ৰিচিপ্ট বেদখলি জৰিমনা ৰিচিপ্ট আগতে যি পায় খাজানাটো দি আছিলে নহয় আগতে 18 চনলৈকে তেতিয়ালৈকে যি আপোনাৰ নামটো দিয়াৰ লগে লগে অট'মেটিক ডাক নম্বৰটো তাৰ পৰা লৈ ল'ব মানে মণ্ডলে ফিল্ডত চৰজমিন তদন্ত কৰি সেইবোৰ নাম ভৰাই থৈছে কিন্তু এতিয়া নতুনকৈ যদি কোনোবাই বেদখল কৰি বহি আছে সেইটো নহ'ব পাৰে তো আগৰ পৰা যোনে বেদখল কৰি বহি আছে সোমাই আছে তাতে সেইটো নাম অলৰেডি আমাৰ লেণ্ড বেংকত অন্তৰ্ভুক্ত কৰা আছে আৰু আপোনালোকে এপ্লাই কৰিবলৈ গ'লেই ডাক নম্বৰটো লৈ ল'ব খাজনা ৰচিদ যদি আছে দিব নাথাকিবও পাৰে সেইখিনি দি পিনে আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ লগে লগে মণ্ডলৰ একাউণ্টত যাব মণ্ডলে আকৌ চৰজমিন তদন্ত কৰিব তাৰপিছত চক্ৰ বিষয়ালৈ ফৰৱাৰ্ড কৰিব তাৰপিছত মই চাই যদি দেখিছোঁ মণ্ডলে চব ৰিপৰ্ট ঠিকে দিছে মই SDLSC বৰ্ড বুলি কয় চাব ডিভিজনেল লেব এডভাইজৰী যিটো বৰ্ড হয় তালৈ ফৰৱাৰ্ড কৰি দিম তাত DC ছাৰ আৰু আমাৰ অনাৰেবল MLA ছাৰ মেম্বাৰশ্বিপ দি হয় তো তেওঁলোকে যাক উপযুক্ত বুলি ভাবে তেওঁলোকৰ তাত ভূমি পত্ৰ দিয়া হয় বৰ্ডৰ জৰিয়তে নেক্সট 50 বিঘা দিয়া হ'ব কিন্তু
আপোনালোকৰ যদি বেলেগ অঞ্চলতো জৰীপ হৈ যোৱা গাঁৱতো আপোনালোকৰ কোনোবা সম্পৰ্কীয় মানুহ আছে বা আপোনালোকৰে বেলেগ কিবা খেতি আছে বহুত শ বছৰ মানে বহুত দিনৰ পৰা দখল কৰি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব অকল এনচি ভিলেজে নহয় কেডেষ্ট্ৰিয়েল ভিলেজতো যদি এজন ট্ৰাইবেল মানুহে ট্ৰাইবেল মানে কমিউনিটিৰ মানুহে যদি খেতি মাটি কৰি আছে কিন্তু নামত অকল 7 বিঘা আছে কিন্তু দখলত আছে 15 বিঘা এক্সট্ৰা তেওঁ খেতি কৰি আছে একো বিবাদ নোহোৱাকৈ তেওঁ 3 পুৰুষৰ পৰা খেতি কৰি আছে তাত দখল কৰি আছে সেইজন মানুহেও এই ছাৰ্ভিচত এপ্লাই কৰিব পাৰিব কিন্তু আপ টু 50 বিঘা চিলিং লিমিট দেই আপোনালোকে গছকে কিছুমানে তজি বাহিৰে দিছিলে এতিয়া বৰ্তমান তহচিলদাৰী এৰিয়াত যেনে কৰিমগঞ্জৰ নিচিনা জেগাত তাতে তহচিলদাৰী চিষ্টেমত অনলাইন খাজানা অলৰেডি লঞ্চ কৰি দিছে আমাৰ মৌজাদাৰী চিষ্টেম হয় মৌজাদাৰী চিষ্টেমতো অতি সোনকালে 2-3 মাহৰ ভিতৰত আমাৰ ইয়াতো লঞ্চ কৰা হ'ব এতিয়া আপোনালোকৰ যেতিয়ালৈকে ছাৰ্ভেও শেষ হ'ব আশা কৰোঁ ফেব্ৰুৱাৰীলৈকে আমি যদি চব ঠিকে থাকে ফেব্ৰুৱাৰীলৈকে আমি শেষ হ'ব বুলি আশা কৰিছোঁ টাইম লাইনটো আমাক ফেব্ৰুৱাৰীলৈকে দিছে শেষ হোৱাৰ লগে লগে আপোনালোকে খাজানা দিবলৈ আৰু মৌজাদাৰক মিচিংৰাগাম তাত সদক চক্ৰ বিষয়া বাইদেউ কাপিনে দৈঙম কবিতজি সদক মোৰ মাটি মোৰ অধিকাৰ আইৰুপ পপনাম দৈঙ আইৰুপ মংগাপনাম দৈঙ সদক ৰেগাম আপুঙ ngolu অহযোগ গেলা ngolu আগাৰ তাৰ সেম লমতানা গেৰ মপা লাগিদাক সদক ngolu হুপাক এৰে আগাৰ দাম গেৰ নাপাঙলুক এতিয়া কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন আছে কাষ্ট চাৰ্টিফিকেট দে সুঙলুক অনলাইন সিস্টেম হেদম ভূমিপুত্ৰ চাৰ্টিফিকেট দম দ হেদে চাৰ্টিফিকেট দম সুপাঙল আপুঙ CSC সেন্টাৰ গেলাঙল লমতানা আগাৰ তাৰ গেৰতক বসুন্ধৰা আগাৰদাম গেৰদাক দ অনলাইন ইদাক দঙলো এটা ভূমিপুত্ৰ চাৰ্টিফিকেট দেম লাগিদা এটা হল কাষ্ট চাৰ্টিফিকেট হদক ৰেগামা তাত হদক ngolu আইৰুপ আসিনবে মপদ ngoluk বিশেষকৈ লুপ লুমল ngoluk ভাৰত স্বাধীন দক সেঙলুক আমং কৰিছে ngolum সেম্পিনে অধিকাৰম বিমা মোৰ মাটি মোৰ অধিকাৰম নাম দেম বিমা এইবাৰ ngolu অসম চৰকাৰে বিকাল ngolu একদম আসিনবে আইৰুপ মপদ আৰু অসম চৰকাৰক ধন্যবাদ বিপায় হদক মিচিং দেগাম সকলো ভিডিঅ মত সা মিচিং দেগাম